নমস্কাৰ, মই মীনাক্ষী ৰান্ধনীশাললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ পিঠাগুড়িয়ে বনাওঁ। ভাপৰ পিঠা লৈ আহিছোঁ। এইখিনি উখোৱা চাউলৰ পিঠাগুড়িয়ে বনাওঁ। উখোৱা চাউলৰ পিঠাগুড়িয়ে বনোৱা পিঠাটো বহুত মজা লাগে আৰু ডায়েবেটিছ লোক মানুহৰ কাৰণে খুব ভাল, খাব পাৰে। গতিকে ব'লকচোন চাওঁ, খাবলৈ খুব ভাল লাগে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এইও উখোৱা চাউলৰ পিঠাগুড়ি খুন্দিবলৈ শিকিছে, অৱশ্যে টান, কিন্তু ক'বলৈ গ'লে একেবাৰে সহজ। আপোনালোকে পিঠাগুড়ি চাউলখিনি 1 ঘণ্টামান তিয়াই থ'ব। এবাৰ 2 ঘণ্টা তিয়ালেও হ'ব, বেছি সময় তিয়াব নালাগে। আঢ়ৈ চাউলৰ দৰে অলপমান সময় তিওৱাৰ 1 ঘণ্টামান তিওৱাৰ পাছত ভালদৰে টুকি থৈ দিব। টুকি থৈ যদি ফ্ৰিজত এদিন থৈ আৰু ভাল, নথ'লেও আপোনালোকে টুকি পেলাই একদম পানীটো জৰ্জৰা কৰি পেলাব। তাৰপিছত মিক্সিত দিবচোন, একদম খুন্দ খাই যাব। মই তাৰে 2.5 কাপ দিলোঁ আৰু লগতে চুজি দিছোঁ। এয়া ভাজি লোৱা চুজি 1 কাপ দিছোঁ। চুজি দিলে খুব হেৰি হৈ থাকে, কোমল হৈ থাকে। ইয়াতে নিমখো দিছোঁ, তাৰপৰা ভালদৰে মিক্স কৰি দিছোঁ। চুজি অকণমান দিলে বহুদিন 2 দিনলৈও পিঠাটো কোমল হৈ থাকে। তাৰপৰা মই মিল্ক পাউডাৰ দিছোঁ 2 চামুচ। মিল্ক পাউডাৰ দিলে খাই সোৱাদ লাগে, নিদিলেও হয়। উতলা গাখীৰেও যদি মঠি দিয়ে সেয়াও ভাল লাগে। মই উতলা পানীয়ে মঠি দিছোঁ, একদম উতলি থকা পানীয়ে। একদম বকবককৈ উতলি থকা পানীয়ে আপোনালোকে মঠিব। ভালদৰে মঠি যেনেকৈ আপুনি ভাপৰ পিঠা বনাওঁতে আমি যেনেকৈ মঠোঁ তেনেকৈয়ে মঠিব লাগিব। উখোৱা চাউলৰ পিঠাগুড়ি যিহেতু, সেইকাৰণে ভালদৰে মঠি পেলাই বৰ গৰম ন, চুব নহয়, ভালদৰে মঠি দৌত এটা হেৰি কৰি আটা মঠাৰ দৰে দৌ এটা কৰি ঢাকোন মাৰি থৈ দিব। প্লেটে নহয়, কাপোৰে ঢাকিব লাগে। প্লেটে ঢাকিলে আকৌ ওপৰত ভাপ ওলায়। মই 10-15 মিনিটমানতে হ'ল ঢাকা পিছত এয়া 10 মিনিট, 15 মিনিট, 20 মিনিট যিমান থাকে আৰু। তাৰপাছত মই বহুত দিব পাৰে, ভিতৰত নাৰিকলো আছে। এয়া নাৰিকল, এয়া শুকান গুড়ি নাৰিকল, তাতে চেনি দিব। যদিহে আপোনালোকে চেনি খাব পাৰে চেনি দিব পাৰে, নেখালে আপুনি গুড় দিব পাৰে। হয় বোলে এইবোৰ একো খাব নোৱাৰে, নাৰিকল তাতে চুগাৰ ফ্ৰী দিও ল'ব পাৰে, যি দিয়ে। মই এয়া সৰু ল'ৰা ছোৱালীক খাব পৰাৰ কাৰণে দিছোঁ। তাৰপিছত এতিয়া লাডু কৰিব। লাডু কৰি পেলাই ইয়াতে কেইবাটাও প্ৰকাৰে বনাব পাৰে। গোল কৰিলেও ভাল লাগে। ইয়াতে ভৰাই দিলোঁ। দিয়াৰ পাছত মই এইটো গোল কৰিলোঁ। ঠিক এইদৰে দি পেলাই গোল কৰিলোঁ। এইদৰে মঠিলে গোল, এইটো এটা ধুনীয়া লাগে দেখিবলৈও, এইটো খায়ো ভাল লাগে। ঠিক এনেকৈ নিদি সাধাৰণতে আমি যে জোনবাইটো গতে দিওঁ, সেইদৰেও দিব পাৰে। এইটো অকণমান চেপেটা কৰি দিলোঁ। এইদৰে আপোনালোকে কেইবাটাও বনাব পাৰে। নহ'লে এয়া বনালোঁ মই। এইখিনি জোনবাইটোৰ দৰে বনালোঁ। এইখিনি সহজ, সকলো আপোনালোকে বনাবই। তাৰপৰা পানী উতলিছে, উতলাৰ পাছত সেইখিনি মই ইয়াতে ফুটা থকা চৰিয়াটো দি দিলোঁ, ঢাকোন মাৰি দিলোঁ। এয়া প্ৰায় 10 মিনিটমান হ'ল। 10 মিনিটৰ পাছত এয়া হৈয়ে গ'ল, সিজি গ'ল। ঠিক এইদৰে আপোনালোকেতো বনাব জানেই। তাৰপৰা মই কেইটামান নাৰিকল ভাজিলোঁ। এইখিনি তাতে তিলটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। নাৰিকল আৰু গুড় দিছোঁ, তাতে মই তিলো দিছোঁ। আটাইখিনি মিক্স কৰি ডাঙৰকৈ এখন বেলি ল'লোঁ। হাতেও বনাব পাৰে বা বেলনাখনে বেলিও ল'ব পাৰে। তাৰপিছত এয়া নাৰিকল গুড় আৰু তিলৰ মিশ্ৰণখিনি তাত দি জাপি দিলোঁ। জাপি দিয়াৰ পাছত এইখিনি নানান বেলেগ কালাৰো দিব পাৰে। এইখিনিত মই শুকান নাৰিকলৰ গুড়ি দিছোঁ, নাৰিকলৰ গুড়ি। তাৰপৰা যি দিয়ে, ইয়াৰ ভিতৰত আপোনালোকে অন্য ভাজি পাচলিও দিব পাৰে, খাবলৈ বৰ ভাল লাগে দি পেলাই। যি দি ভাল পায়। ভালদৰে মই এয়া দি আকৌ এজাপ কৰি দিলোঁ। এইদৰে টিপি দিলে টিপ খাই যায়। উখোৱা চাউলটো যে আৰু ভাল। উখোৱা চাউলৰ পিঠাগুড়ি বনাবলৈ ভাতৰ চাউলতকৈও বেছি ভাল। তাৰপিছত মই 2 মূৰে
কাটি দিম না কাটিলেও হয় কিন্তু মই ধুনীয়া কৰিছোঁ অলপমান দেখিবলৈ মই কাটি দিম কাটি এইখিনি হৈয়ে গ'ল মই সেয়া আৰু বনালোৱেই বেলেগত থৈ দিছোঁ থৈ পাই মই এইখিনি দি দিলোঁ এই যে কাটি দিলোঁ দুইমূৰে এই টুকুৰা টুকুৰা দুইমূৰে দুটুকুৰা তাৰপিছত সেইখিনিও মই সেই ভাপতে দি দিলোঁ ভাপত দিয়া দেখুৱালোঁ একেই নিয়ম আৰু তাতে দি পেলাই জুই পানী উতলা পানীৰ ওপৰত দি দিলে হৈ গ'ল দেখিবলৈ কেনেকুৱা ধুনীয়া লাগিছে এই কিবা পাতিলে বা এনেকৈ আলহী আহিলে দিলে বেলেগ ধৰণৰ এটা হৈ পৰিছে পিঠাকেইটা খুব ধুনীয়া লাগে দেখিবলৈ এইদৰে বনাই খাবচোন খাই পেলাই চাব কেনেকুৱা লাগে তাৰপৰা